মই ভাল ভাল ইনফৰমেশ্যনবিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰো লাভ হয় আৰু মোৰ কোনো অলপ সহায় কৰিব সেয়েহে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা একদম মানে বিনম্ৰ অনুৰোধ জনাইছোঁ যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব কাৰণ মই আগন্তুক সময়ত মানে 2023 মানৰ পৰা ট্ৰেডিঙৰ কাম আৰম্ভ কৰিম হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিম মানে পিয়'ৰ আছাম সিল্কত পাব আৰু ব্লেক বেংগলো পাব মানে আমাৰ ইয়াত এখন ধুনীয়া মানে ঠাই আছে য'ত মানে এইবিলাক ছাগলী ফটককৈ প্ৰচেছ কৰিব পৰা হ'ব আৰু আপোনালোকক মানে পূৰা ভাল ভিতৰত ছাগলী দিবলৈ চেষ্টা কৰিম কাৰণ বাহিৰৰ ছাগলীবিলাক দেখিছে আপোনালোকে বাহিৰৰ ছাগলীবিলাক অসমত বহুত হৈ গ'ল আজিকালি কাৰণ সিহঁতৰ সিমান চেল নাই সিহঁতৰ যোনটো কাটিং মাংস যায় সেইটো মানে ইমান চেল নহয় যোনটো আমাৰ আছাম সিল্কতৰ মাংস সেইটো মানে বজাৰত মাৰ্কেটত বহুত বেছি চলিছে সেয়েহে আপোনালোকে ফাৰ্মখন যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে প্ৰথমতে লোকেল ছাগলীৰ পৰাই আৰম্ভ কৰক আৰু ভাল জাতৰ ছাগলী ল'ব পাৰিব আপুনি বাহিৰা জাতৰ ছাগলী ধৰক যোনবিলাক ব্ৰিডাৰবিলাক ল'ব পাৰিব 2-এজনী ল'ব পাৰিব কিন্তু মই ভাবা মতে মানে মোৰ মতে কিন্তু আমাৰ থলুৱা ছাগলীৰ ওপৰতে ফাৰ্ম বনোৱা মানে বিশেষ গুৰুত্ব দিব লাগে কাৰণ থলুৱা ছাগলীবিলাক বহুত কম হৈ গৈছে কাৰণ থলুৱা ছাগলীবিলাক মাংসৰ মানে মাৰ্কেটত ডিমাণ্ড বহুত হৈ গ'ল কাৰণ বাহিৰা ছাগলীবিলাকতো ইমান জানেই আৰু যোনে গম পায় বাহিৰা ছাগলীবিলাক সিমান মাৰ্কেট নাহে কাৰণ সিহঁতক বহুত মাংসটো অসমৰ ৱেডাৰৰ লগত মেচ নহয় মানে সিহঁতৰ মাংসটো অলপ খাবলৈ টেষ্ট নহয় সেয়েহে মানে যোনটো অসমৰ থলুৱা ছাগলী সিহঁতৰ মানে মাংসটো বহুত বেছি চাহিদা হৈ যায় মানে মাৰ্কেটত নমস্কাৰ বন্ধুসকল JB চুপাৰটিছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে ধৰক ছাগলীবিলাক পাতলা পায়খানা ফটকৈ কৰিবলৈ কেতিয়াবা দেখিছে পাতলা পায়খানা কৰে সেনে যদি পাতলা পায়খানা কৰে আপোনাৰ ধৰক ডাক্তৰ দৰৱ আনিবলৈ কিছুমান যদি সময় নাথাকে পায়খানা কৰিব এইখিনি মই আজি ধৰক দৰৱ খোৱালোঁ লোকেল দৰৱ ঘৰুৱা দৰৱ ৰাতিপুৱা এবাৰ ধৰক বনাই খোৱালোঁ এনেকুৱা পায়খানা কৰিছে আৰু এতিয়া অলপ আগত কৰিছে চাওক এইখিনি পায় এনেকুৱা পায়খানা কৰিছে এইটো চলিউশ্যন একেবাৰে সহজ ইয়াৰ হেৰি কৰোঁ এটা ঘৰুৱা সাধাৰণ দৰৱ আছে বন দৰৱ আপুনি সেইটো তাৰ আগতে জানিব লাগিব যে ছাগলীবিলাকে হাগে কিয় মানে পাতল পায়খানা কৰে কিয় কাৰণ এই সময়ত প্ৰায় সৰু ছাগলী পোৱালিবিলাক ধৰক 8 মাহ 9 মাহ ডাঙৰ ছাগলীও কিছুমানে পায়খানা কৰে তাৰ কাৰণবিলাক হৈছে ধৰক ছাগলীবিলাকে ৰাতিপুৱা সময়ত খুব ঠাণ্ডা পৰিছেতো নিয়ৰ পানী পৰি থকা ঘাঁহ খোৱা বেছি মানে তাত পানী থাকে পানী থকা ফলত সেইবিলাক হজম নহয় আপোনালোকে ধৰক ঘৰতে সহজ পদ্ধতিৰে দুটামান কাম কৰিব পাৰিব ঘৰত অলপ মই দেখাই দিম কি ধৰণৰ দৰৱ খুৱাব লাগে যদি ডাক্তৰ দৰৱ বা পিল ব্যৱহাৰ নকৰে আপোনালোকে ধৰক পাতলাকৈ এটা দৰৱ বনাই খুৱাব পাৰিব মই দৰৱটো অকণ দেখুৱাই দিম কি খুৱাব লাগে কেনেকৈ খুৱাব লাগে এইটো হয় টেঙা গছ বুলি কয় বহুতে চিনি পায় টেঙামৰা বুলি কয় কাৰণ যোনটো টেঙামৰা আছিলে সেইটো ধৰক পাতটো সেউজীয়া হয় ঠাইটো ৰঙা হয় কিন্তু এইজোপা সম্পূৰ্ণ গছৰ ৰঙা হয় দেখিছে আপোনালোকে চিনি পাব এই গছজোপা পাতখিনি অলপ বুঢ়া কোমলীয়া পাত ছিঙি অলপ আপোনালোকে সিজাই কিনি আপোনালোকে খুৱাব পাৰিব মানে খুৱাই দিব আৰু নহ'লে মানে ধৰক আৰু টেঙা পায় টেঙেচি টেঙা যোনবিলাক ধৰক আমাৰ এতিয়া বৰ্তমান ওলোৱা নাই বাৰু ইয়াত আমাৰ ওলোৱা নাই যেতিয়া আমি ওলাওঁ সেইবিলাক খৰি মানে সিহঁতক পাতল কম মানে পৰিমাণে যেতিয়া এটা পায়খানা কৰে তেতিয়া এইবিলাক সিজুৱাই কিনি মানে অলপ পানী দি সিজাব তাৰপিছত খাবলৈ দি দিব চাব আপুনি ৰাতিপুৱা সময়ত খাব গধূলি সময়ত মানে সম্পূৰ্ণ ছাগলীজনীয়ে টানকৈ পায়খানা কৰিব লাগিব আৰু নেক্সট দিনা সম্পূৰ্ণ মানে ছাগলী আগতে যেনেকৈ পায়খানা কৰিছিলে তেনেকৈ পায়খানা কৰিব এতিয়া দেৰি নকৰোঁ আপোনাৰ মানে এইটো পদ্ধতি কৰিব এইটো টেঙা ল'ব আৰু সিহঁতক সিজাই কিনি ৰসটো আৰু পাতনি খুৱাই দিব ব'লক চাব ফটাফট খাব সিহঁতি মানে টেঙা বস্তু ছাগলী ভাল পায় নাপায় সেইকাৰণে মই সিহঁতক খুৱাই লওঁ এতিয়া আপোনালোকে চাই লওক কেনেকৈ খুৱাওঁ ইয়াৰ আগতে এই ছাগলী দেখা ইয়াৰ আগতে খাইছিলে হাগিছিলে যথেষ্ট পৰিমাণে মানে বহুত হাগিলে এদিন এনেকৈ হাগিলে চাওক বহুত খিনাই গ'ল ইয়াত থাকি কিন্তু কালিৰ পৰা হাগিছে কাৰণ এতিয়া ধানবিলাক খাইছেতো কোমলীয়া ধানবিলাক তেনেকৈ খাই থাকিলে মানে প্ৰায় হাগে সেয়েহে মই সিহঁতক এনেকৈ টেঙা পাতটো বনাই খুৱাই দিছোঁ আৰু একেদিনাই মানে এটা হগা বন্ধ হৈ যায় আপোনালোকে এনেকৈ খুৱাব চাব মানে ডাক্তৰ দৰৱ ব্যৱহাৰ নকৰিলে একদম সাধাৰণভাৱে কম খৰচতে আৰু এনেকৈ সিহঁতক সিজাই খুৱাই দিব চাব 2 দিনত ছাগলীখিনি সুস্থ হৈ যাব আপোনালোকক জনাওঁ যে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আগলৈ ভাবিছোঁ 2023 মানলৈকে লোকেল ছাগলী ট্ৰেডিং কৰাৰ চেষ্টা কৰিম যদি কাৰোবাক লোকেল ছাগলীৰ প্ৰয়োজন হয় তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো অল নটিফিকেশ্যন প্ৰেছ কৰি ৰাখিব যাতে মোৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকৰ মাজত পাই যায় তো আজিলৈ ভিডিঅ'টো ইমানেই বিল চাইজ কেনে পালে কমেণ্ট কৰিব এবাৰ কমেণ্টত জনাব আপোনালোকে আজিলৈ ইমানেই আৰু